এওঁলোক যদি বাংলাদেশী আমি এওঁলোকক পঠাম, আপুনি গাড়ী দিয়ক, আমি উঠাই দিম। কিন্তু যদি এওঁলোক ভাৰতীয় নাগৰিক, যদি এওঁলোক ভোটাৰ, তেনেহলে কেৱল মুছলমান হোৱাৰ বাবে এওঁলোকৰ ওপৰত ইমান অত্যাচাৰ কিয়? মুখ্যমন্ত্ৰী, এই কথাৰ জবাব দিব লাগিব আপুনি। ইয়াত এওঁলোকৰ খোৱাৰ ব্যৱস্থা, আমি বাৰু শিক্ষিত নে? আমি বাৰু সঁচাকৈয়ে বিকাশৰ পথত নে? আমি বাৰু সঁচাকৈয়ে শিক্ষিত মানুহ নে? এইয়া আজি আমাৰ দেশৰ নাগৰিক, এওঁলোক আমাৰ দেশৰ নাগৰিক, এওঁলোকৰ আজি এই অৱস্থা। কাৰণ তেওঁলোকক গৰাখহনীয়াই বিধ্বস্ত কৰিছিলে, তেওঁলোকক মাটিৰ দালালে এই মাটিখিনি বিক্ৰী কৰিছিলে। তেওঁলোকে চৰকাৰী মাটিত বেদখল কৰা নাছিলে, তেওঁলোকক মাটিৰ দালালে টকা লৈ এই মাটিখিনি বিক্ৰী কৰিছিলে। এই মাটিৰ ওপৰত তেওঁলোকে খাজানা দি আহিছিলে। আৰু আজি অসমৰ বিজেপি চৰকাৰে তেওঁলোকক এনেকুৱা দশা কৰিছে, আমি নিজকে সুধিবলৈ লাজ লাগিছে। আমি বাৰু শিক্ষিত নে? আমি বাৰু মানুহ নে? নে আমি পশু? আমাৰ ভাৰতীয় নাগৰিকক এনেকুৱা কৈ আমি এনেকুৱা অসহায় অৱস্থাত এৰি দিয়া আমি বাৰু মানুহ নে? আমি কেৱল মানুহ হব কিয় নোৱাৰো? আমি কিয় হিন্দুৰ মানসিকতাৰে মুছলমানক ইমান অত্যাচাৰ কৰিছো? এয়া বাৰু মানুহ হিচাপে ভাল কথা হৈছে নে? আমি বাৰু এওঁলোক যদি এওঁলোক বাংলাদেশী, হিমন্ত বিশ্ব শৰ্মা আপুনি আহক, এওঁলোকক খেদি দিয়ক। যদি এওঁলোক বাংলাদেশী, যদি এওঁলোক ভাৰতীয় নাগৰিক, তেনেহলে কেৱল মুছলমান হোৱাৰ কাৰণে আপোনাৰ ইমান অত্যাচাৰ কিয় হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মা